morning. Come back to my channel. My channel loi apnalokok swagatam janaisu. Ami hokolue ready hoi golu. Iar pra Guwahati pra pehir ghor pra ulai diu karon train ase olop pisi ami jai paboi lagibo hunkale. Train late hole gol aji. গতিকে হুনকালে যাব লাগিব আমি ৰেডি হৈ গৈছো এতিয়া ভাত খাম সেই মাঝুম ৰাতিপুৱা উঠি ভাত বনালে এতিয়া ভাত দিলে আমি ভাত খাই উলাই দিম আৰু উবেৰ বুক কৰিছে উবেৰ আহি যাব টাইমত গতিকে আমি খাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছো দেখাই থাকিম গৈ থাকিম দাদা যাবা ন আমাৰ লগত যাম ভণ্টিক বাই বাই দিলো বাই বাই ভালকে থাকিবি যাওঁ আৰু আমি ওলাই দিছো আৰু দেৰি কৰিলে দেৰি হৈ যাব গাইজ আমি ষ্টেচন গুৱাহাটী ষ্টেচন আহি পালো আপোনালোকক দেখাইছোঁ ৰ'ব ইমান ধুনীয়া পৰিৱেশ বহুত ক্লিন হয় আমি বহুত জেগা ঘূৰিব লগা হৈছে আমি ব্ৰিজ বনাই আছিলে অভাৰ ব্ৰিজ বনাই থকাৰ কাৰণে বহুত জেগা ঘূৰি আহিব লগা হৈছে সেইকাৰণে অকণমান পলম হৈ গ'ল তো এইমাত্ৰ আহি আমি পালোঁ আমি এতিয়া প্লেটফৰ্মত যাওঁ প্লেটফৰ্মত গৈ আপোনালোকৰ লগত কথা পাতি আছোঁ পুনৰ গাইজ আমি ষ্টেচনৰ ভিতৰৰ ফালে সোমাই যাওঁতে আমি দেখা পাইছোঁ অসমৰ বিভিন্ন কলা সংস্কৃতি ইমান ধুনীয়াকৈ সাজপাৰ বা এনেকুৱা ড্ৰয়িং ইমান ধুনীয়াকৈ বনাই থৈ দিছে নহয় সঁচাকৈ চাই মনটো বহুতেই ভাল লাগি গ'ল সেইকাৰণে আপোনালোককো এবাৰ দেখালোঁ আৰু বহুত ক্লিন হৈছে আজিকালি বহুতেই ধুনীয়া কৰিছে তো এইখন আমাৰ ট্ৰেইন ৰখি আছে 1 নম্বৰ প্লেটফৰ্মত শৰাইঘাট 1 নম্বৰ প্লেটফৰ্মত ৰখি আছে আৰু আমি এয়া ভিতৰত সোমাই বহিছোঁ দাদা আহিছে দাদাই বহুখিনি সহায় কৰিলে আমাৰ দাদাই লৈ আহিছে দাদাইতো এনিটাইম আমাৰ লগতে থাকে বাৰু দাদাই চব ঠিক ঠাক কৰি দিছে আমাক থ'ব আহিছে দাদাই বহি আছে দাদাই যাব গুচি যাব দাদা আমাৰ লগত নাযায় লাগেজবোৰ গাড়ীৰ ভিতৰত থৈ মা তাত বহি আছে আৰু আমি অকণমান ওলাই আহিলোঁ মানে দোকান এখনলৈ আহিলোঁ তাত ভাইটি আৰু দাদাই অকণমান কফি খাব সেইকাৰণে আৰু মই নাখাওঁ মই এনেই চাব আহিছোঁ আৰু দাদাই কিবা কিবি চিপছ এইবোৰ কিনি দিলে ট্ৰেইন এৰিব আৰু এতিয়া 1 মিনিট আছে তো দাদাক বাই বাই দিওঁ এৰি দিলে এতিয়া যাই থাকিম একদম 7-8টা মানত পামগৈ ৰাতি তো দুপৰীয়া খোৱা বোৱা চব ইয়াতে কৰিম দুপৰীয়া খোৱা বোৱা মানে অকণমান খাই আহিছিলোঁ পেহীৰ ঘৰৰ পৰা তো তেনেকৈ এতিয়া একো নাই এনেই যি আহি থাকে আৰু ট্ৰেইনত কিবা কিবি খাই মজা লাগে আৰু তেনেকুৱাকৈ খাই থাকিম আৰু আপোনালোকক দেখাই থাকিম বাৰু গাইজ চাওকচোন ইমান ধুনীয়া চাহ বাগান চাওক ইমান ভাল লাগিছে চাহ সেইকাৰণে ভিডিঅ'টো কৰিলোঁ আৰু দেখিব মই ইমান ভাল লাগিছে ন একদম ওচৰত কৃষ্ণাই হয় এইখিনি ঠাইৰ নাম কৃষ্ণাই তো চাহ ইমান ধুনীয়া আৰু এয়া হ'ল পঞ্চৰত্ন যোগীঘোপাৰ ব্ৰিজ চাওকচোন আৰু ইমান ধুনীয়া লাগিছিলে নহয় চাগে কেমেৰাত ইমান কেপচাৰ নকৰিলে কিন্তু দেখিব ইমান ভাল লাগিছিলে গোটেইটো বালিয়া চৰ আৰু পানী বিৰাট ভাল লাগিছিল চাওকচোন চকুৰ দুটা টোপনি লাগিছে বহুত টোপনি লাগিছে অকণমান শুই আছিলোঁ এতিয়া ঝালমুড়ি খাম ঝালমুড়িটো খুবেই ভাল লাগে ট্ৰেইনত ঝালমুড়ি বুলি ক'লে ক'বই নালাগে তো ঝালমুড়ি খাম আৰু আপোনালোকক দেখাম ঝালমুড়িটো কিহেৰে বনাই দিয়ে আপোনালোকক দেখাই আহি আছে এয়া ঝালমুড়ি আহি গ'ল কেনেকৈ বনাই আপোনালোকক এবাৰ দেখাই দি আছোঁ ইমান ভাল লাগে ট্ৰেইনত ঝালমুড়ি বুলি ক'লে ক'বই নালাগে খুবেই ভাল লাগে খাই আৰু মই যদি ট্ৰেইনত আপ ডাউন কৰোঁ মই খামেই মানে ঝালমুড়িটো মই খামেই ঝালমুড়ি মিক্সাৰ আৰু বইল এগ এইটোতো খামেই বহুতেই ভাল পাওঁ এয়া বনাই দি আছে আৰু লগতে নাৰিকল দুটা দিয়ে নহয় খুবেই ভাল লাগে খাই নাৰিকল দুটা একদম অকণমান ঝালমুড়ি খাম আৰু নাৰিকল এটা কামুৰিম ইমান মজা এড কৰি আছে কাঁচা বুট
তাৰপিছত এয়া হ'ল আচাৰে চবতকৈ সোৱাদটো আনে আচাৰ আৰু নেমু আচাৰ দি আছে দুবাৰ দিলে এতিয়া মিক্স কৰি আছে আৰু এয়া হৈ গ'ল আমাৰ এতিয়া খাব লাগে আৰু দিব আমাক পেকিং কৰি আছে আৰু এতিয়া দুটা নাৰিকল দিছে কিন্তু নাৰিকলকেইটা দিছে হয় কিন্তু বহুত পাতলকৈ কাটিছে এয়া দিলে হেণ্ড অভাৰ কৰিলে এতিয়া খাম Hey guys, এতিয়া আমি নিউ বঙাইগাঁও আহি পালোঁ নিউ বঙাইগাঁৱত ট্ৰেইন সোমালে প্লেটফৰ্মত কিমান নম্বৰ প্লেটফৰ্ম আছিলে বা ইয়াত বেছি টাইম নৰখে 1-2 মিনিটৰ 2-3 মিনিটমান ৰখিব তাৰপিছত আকৌ আমি যাম এয়া এতিয়া আমি আহি পাইছোঁ শ্ৰীৰামপুৰ অসমৰ পশ্চিম ছাইডৰ অসমৰ লাষ্ট সীমা শ্ৰীৰামপুৰত ষ্টপিজ নাই সেইকাৰণে আপোনালোকক দেখাব পৰা নাই ভালকৈ Hey guys, এতিয়া আমি নিউ কোচবিহাৰ আহি পালোঁ আমি ইয়াতে অকণমান ট্ৰেইন ৰখাই দিছে ইয়াৰ পিছৰ ষ্টপিছে আমি নামিম ইয়াতে অকণমান ৰখিব লাগিব কাৰণ ইয়াত অকণমান লেট হ'ব তাৰ পিছৰ ষ্টপিছত আমি নামি দিম আৰু সেইকাৰণে মানে ৰেডি হৈ থাকিম অকণমান আগৰ পৰাই কাৰণ সোনকালে নামিব লাগিব 2 মিনিট টাইম থাকিব মাত্ৰ 2 মিনিট টাইমতে নামিব লাগিব গতিকে ৰেডি হৈ থাকিব লাগিব গাইজ আমি ফালাকাটা আহি পালোঁ এইমাত্ৰ জাষ্ট আমি ট্ৰেইনৰ পৰা নামিলোঁ এতিয়া আমি অটো ৰিক্সা বা টমটমত যাম এতিয়া আপোনালোকক দেখাইছোঁ ৰ'ব ফালাকাটাৰ ষ্টেচনটো আপোনালোকক দেখাইছোঁ আৰু এইটো ট্ৰেইনটো ৰখি আছে আপোনালোকক ট্ৰেইনটো দেখাই দিছোঁ এবাৰ ইমান টাইমৰ জাৰ্ণি ফাইনেলি আহি পালোঁ খুবেই ভাল লাগি আছে এতিয়া যাম আৰু সোনকালে যাব লাগে আৰু ৰেষ্ট ল'ব লাগে বহুত কষ্ট হ'ল কষ্ট মানে বহি একদম আমনি লাগি গৈছে আৰু গাইজ আমি আহি পালোঁৱে এইটো ধূপগুৰি মোড় আমি টমটমত ৰখি আছোঁ আৰু এই ৰাস্তাটোৰ পৰা আমি যাব লাগিব এই ৰাস্তাৰ পৰা আমি ভিতৰলৈ সোমাই যাব লাগিব অলপ গ'লে আমি পাই যাম গতিকে ৰখি আছোঁ গৈ কিনে ৰেষ্ট ল'ম ফ্ৰেছ হৈ ল'ম হে গাইজ মামাহঁতৰ ঘৰ আহি পালোঁ ফ্ৰেছ হৈ লৈছোঁ হাত মুখ ধুই ভালকৈ চাবোনেৰে হাত মুখ ধুই ফ্ৰেছ হৈ লৈছোঁ কাৰণ জানে কৰোণাৰ বতৰ আৰু ভালকৈ যদি হাত মুখ ধোৱা নাযায় গ'ল আৰু কৰোণা লাগি আহিলে চব সৰ্বনাশ হৈ যাব গতিকে আহি ফ্ৰেছ হৈ লৈছোঁ এতিয়া আইতা ককাক সেৱা কৰিলোঁ আহি বহুত দিনৰ মূৰত আহিলোঁ 7 বছৰ পিছত মানে বহুত ভাল লাগিছে আহি সকলোকে লগ পালোঁ লগতে মোৰ মাহীৰ ল'ৰা মানে মোৰ ভাইটিও আছে লগত আপোনাক দেখাই আছোঁ ভাইটি আৰু এটা জানে মোৰ ভাইটি ব্লগ গাইজ আজিৰ ব্লগ মই এইখিনিতে এৰিছোঁ আপোনালোকক পৰৱৰ্তী ব্লগত লগ পাম ব্লগ চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তো ধন্যবাদ